নমস্কাৰ খুবটাং মই হৰিণাৰ সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অৰিণাছ ব্লগলৈ। আজি আপোনালোকে লৈ আহিছোঁ আমাৰ ঘৰত এক বিশেষ আয়োজন চলি আছে, ন-খোৱাৰ পৰ্ব চলি আছে আৰু ঘৰৰ সকলো মিতিৰ কুটুম আহিছে। বিশেষকৈ মোৰ জন্মঘৰ মাহঁত আহিছে, দেউতা অহা নাই, মাহঁত আহিছে, মা ভাইটি আহিছে, চাবৰ মাহীহঁত আহিছে, তিনিচুকীয়াৰ মাহীহঁত আহিছে, দুলীয়াজনৰ মাহীমাহঁত আহিছে, আলিটোৰ পৰা ডাঙৰ দাদাৰ লগৰ দাদাহঁত আছেহি আৰু ঘৰ পূৰা গৰম হৈ গৈছে। যথেষ্টখিনি ঘৰৰ মানুহ আছে আৰু আমি ন-খোৱাৰ আয়োজন কৰিছোঁ। আৰু কোনে কোনে ন খালি বাৰু জনাবচোন তলত কমেণ্ট বক্সত। ধান কাটি শেষ হৈছেগৈ আৰু এতিয়া সকলোৱে লাহে লাহে ন খাবলৈ আৰম্ভ কৰিছে। আজি আমিও আৰম্ভ কৰিছোঁ আৰু এইমাত্ৰ কাম কৰি আজৰিছোঁ, বিৰাট ভাগৰ লাগি যায়। ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি লওঁ কাৰণ পিছত মই সময় নাপাম ষ্টাৰ্টিং কৰিবৰ কাৰণে। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনে পালে জনাবলৈ নাপাহৰিব। আৰু যিসকলে মোক অলৰেডি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ মোৰ পৰিয়ালৰ পৰা। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই, ভিডিঅ'বিলাক চাই থৈ দিছে, তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কেনে পালে জনাবলৈ নাপাহৰিব। এতিয়া মই আপোনালোকক দেখাওঁগৈ, মাহঁত ড্ৰয়িং ৰুমত বহি আছে। এইবিলাক নাচাব দে, মাহঁতৰ কাপোৰ হয়, জাপি থৈছে। এইটো মোৰ ৰুম হয়, কেতিয়াবা দেখাম আপোনালোকক। আৰু এতিয়া যাওঁ ব'লক, মাহঁতক দেখাওঁগৈ কোন কোন আহিছে। এয়া চাওক, এইজনী মাহী সেইটো পোৱালি। জানো হাই কৈ দিয়া, হাই কৈ দিয়া। কেনেকুৱা লাগিছে আমাৰ ঘৰত আহি? এই বেলুনটো ক'ত পালা? বেলুনটো চিপছত, বাপৰে দেখিছে কিমান গুলুমুলু হৈ গৈছে। মোৰ 2 নম্বৰ মাহী ল'ৰা হয়, এইজনী আমাৰ মা হয়, মোবাইল দি আছে। এইজনী মোৰ ডাঙৰ মাহী, মানে মাজু মাহী বুলি কওঁ। কেনেকুৱা লাগিছে আহি? ভালে লাগিছে। আহিমকৈ আহিবই পৰা নাছিলে, আজি আহিছে। আৰু এয়া মোৰ সৌ মাহী, পুৰা দাঁত ওলাইছে, 32টা দাঁত আছিলে হ'ব। ঘৰ পূৰা গৰম হৈ আছে আৰু মানুহ আছে বাহিৰত, দেখাম। এতিয়া আন্ধাৰ হৈ আছে, গোটেইখিনি আহি লওক, তাৰপাছত দেখাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। খাম দে মা, দেখাই দিয়ক। আজি ন-খোৱা পৰ্বত হাঁহ খাম ন, আৰু এজনী আছে বোলে। আজি হাঁহে কোমোৰা একদম একেলগে আৰু। হাই হাই কৈ দে, হাই হাই হাই। এয়া ডাঙৰ দাদা, লিডুৰ পৰা আহিছে। লিডু দাদা কৈ দিয়ক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু এইফালে চাওক, ছাবস্ক্ৰাইব কৰিব, লাইক কৰি দিবা আৰু কি কৰিব, শ্বেয়াৰ কৰি দিবা। এয়া মোৰ ভাইটি হয়, বহু মানে এবছৰ মূৰত আহিছে আৰু। তাৰপাছত এয়া আমাৰ প্ৰভুজনা, ঘৰৰ মুৰব্বী দেউতা, ভিডিঅ' কৰিছো। আৰু এজন দাদা হয়, লিডুৰ পৰা আহিছে। হাই, চেনেল কৈ দিয়ক, শ্বেয়াৰ কৰিব, লাইক কৰি দিব দেই। দেখিছে চবে কৰি দিব, তই কৈ দে। এয়া আমাৰ ৰাইজসকল আৰু সকলোৱে মিলি একদম কটা মেলাত লাগি আছে। আলু, পিঁয়াজ, বিলাহী, মাংস, মাছ সকলো কাটি আছে ভাগে ভাগে। আৰু এয়া খুৰীক চাহ দিলোঁ, খুৰী আহিছে অলপ আগত আৰু মা কাষত বহি আছে, শাহুমা। তাৰপাছত এয়া ভাইটি হাঁহত লাগি আছে, হাঁহ ঠিক কৰা চাফা কৰাত লাগি আছে। তাৰপাছত আছে ভাইটি, মানে মোৰ দেউৰে ব্ৰইলাৰ কাটি আছে দুটাকৈ, আৰু সেই কৰ্ণফ্লাৱাৰ লগত আচলতে ফ্ৰাই কৰা হ'ব, মেৰিনেট কৰি। আৰু পূৰা একদম মানে ফূৰ্তি তাৰ, আৰু একদম ব্ৰইলাৰ মাংস কাটাত পূৰা ব্যস্ত। আৰু আমাৰ এইজন মোৰ একমাত্ৰ ভাইটি। তাৰপাছত বাকী ৰাইজসকলে কি কৰি আছে দেখাওঁ। এইজনী মাজু মাহী, মায়ে আলু কাটি আছে, দাদাই আনিছে এইটো হাঁহ, এইটো হাঁহ ঘৰৰ হাঁহ হয় আৰু দাদাই এইটো উলিয়াই আনিছে। আচলতে হাঁহ 2টা দিয়া হৈছে ন-খোৱাত, আৰু ব্ৰইলাৰ 2টা আৰু মাছ দিয়া হৈছে। আৰু আপোনালোকে বাৰু ন-খোৱা খালেনে, কোনে কোনে খালে জনাবচোন। আগতে কৈছোঁ যদিও পুনৰবাৰ আপোনালোকক কৈছোঁ। মোৰ দেওৰ আৰু ভাইটিয়ে এতিয়া ব্ৰইলাৰ মেৰিনেট কৰিবৰ কাৰণে এইখিনি ৰেডি কৰি আছে উপকৰণ। দৈ 2 মোলা দিছে, তাৰপাছত দিব কৰ্ণফ্লাৱাৰ। ৰাইজসকল পূৰা বিজি, এফালে চাবলৈ সময় নাই। এবাৰ চাইছে দেই, সিটো সময় নাই। এয়া একদম মানে ব্ৰইলাৰ ফ্ৰাই কৰি মেৰিনেট কৰি
আৰু আপোনালোককো দেখাম কেনেকুৱা লাগিছে ক'ব আৰু আপোনালোকে কেনেদৰে বনায় মোক জনাব আৰু মই এতিয়া ইয়াত দেখিছেনে কুকাৰত দাইল বনাই আছোঁ 2টা কুকাৰত আমাৰ এতিয়া ভকতৰ সাজটো দি আছে প্ৰথমে নখোৱাৰ এয়াও ভাইটি হৈছে একজন দেউতা ককাইদেউ দাইদেউ আৰু খুৰীয়ে বিতাই আছে আৰু এয়া দেখিছে এয়া আজি নখোৱাৰ সাজটো গাইজ এতিয়া আহি ভিতৰলৈ আহিছোঁ ভকতে ভাত খাই আছে আৰু দাদাহঁতে পূৰা নাচি আছে দেখিছিলে ন আপোনালোকে ভিডিঅ' মই দেখাইছিলোঁ আপোনালোকক আৰু এতিয়া মই ৰুমলৈ আহিছোঁ অকণমান বহিবৰ কাৰণে কিন্তু বহিটো থাকিব নোৱাৰোঁ ন ভকতক ভাত দি আছোঁ আৰু অৱস্থা বেয়া দেখিছে নহয় একদম চেহেৰা আৰু সদায় মই আপোনালোকৰ মাজলৈ আহি ধুনীয়াকৈ ওলাই নাহোৱেই সদায় এনেকৈ মানে চিম্পলকৈ থাকোঁ ঘৰত যেনেকৈ থাকোঁ বেছি মেকআপ চেকআপ কৰি নকৰোঁ একদম চিম্পল ইয়াত থাকোঁ আৰু ইয়াত একদম মানে গামোচা মাৰি আছোঁ ভকতৰ ভাত দিছিলোঁ কাৰণে খৰিও দি আছে আৰু এয়া ভণ্টিয়ে সি পালেহি আজি বহুত দেৰিকৈ আহিছে আৰু এই টিকলুটো আহিলে পূৰা এতিয়া একদম কি কৰি লাগে গাড়ীত বহি আছিলেগৈ সিহঁতি আৰু এতিয়া ভিতৰলৈ আহিছে খুব খেলিছে খুব খেলি আছে একদম ভাগৰ লাগিব এতিয়া শুব সিহঁতি ভাত খাই শুব আৰু এতিয়া আপোনালোকক মোৰ ভাইটি টিকলু ভাইটিয়ে মানে জনচেনাই কিবা এটা ক'ব আপোনালোকে শুনিব কিন্তু দেই কোৱা চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু বহুত মৰম দিব কৈ দিবা বহুত মৰম দিব এই ইমানেই ক'ব পাৰিব আৰু মনলৈ সেইটো 1 মিলিয়ন ছাবস্ক্ৰাইব কৰি 1 মিলিয়ন আজি বছৰ লাগিব হয়নে চেষ্টা কৰি কাৰণ মই ইমান মানে ইউটিউবৰ পৰিয়ালৰ সৈতে মানে ইমান ইনক্লুড হৈ নাথাকোঁ কিন্তু মই চেষ্টা কৰিম ভাইটি আশা পূৰণ কৰিবলৈ এদিনটো সফল হ'মেই কিন্তু এতিয়া 1000 ছাবস্ক্ৰাইবাৰ কেতিয়া হ'ব ঠিক আছে ভকতে খাই এটালে আৰু এতিয়া মাহঁতে খুৰীহঁতে খাই আছে আমি তাৰ পাছতেই খাম আৰু নখোৱাৰ নিচিনা যেতিয়া ঘৰৰ মানুহখিনি লগ পোৱা যায় সঁচাকৈ খুব ভাল লাগে আৰু আপোনালোকৰ কেনেকুৱা লাগে বাৰু জনাবচোন এয়া চাওকচোন ইমান ফূৰ্তি কৰিছে ভাত খাই মেলি আজৰি হৈ মেলি সকলোৱে নাচাত দুৱাইছে দাদাহঁতে আৰু মাহঁতে জুই খাই আছে আৰু মই ভিডিঅ' কোৱাত দি আছোঁ অৱশেষত নখোৱা খাই মেলি 5 তাৰিখে আজৰি হৈ 6 তাৰিখে মাহঁতে দুপৰীয়া 12 বজাত ঘৰমুখী হ'বলৈ বিদায় ল'লে আৰু ইয়াত জানো বাই বাই আৰু ভাইটিও সকলোকে বিদায় জনাইছে আৰু এনেদৰে ঘৰ মানুহবোৰ আহিল লগ খালোঁ এবছৰৰ মূৰত নতুন ঘৰখনলৈ আহিছিলে মোৰ আৰু এনেদৰে গুচি গ'ল তেওঁলোক আৰু আমিও পিছদিনা মাহঁতি যোৱাৰ পিছদিনা আমি পুৱাই 5 বজাত উভতিয়নি যাত্ৰা কৰিলোঁ অৰুণাচল প্ৰদেশৰ কানুবাৰীলৈ আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব থেংক ইউ